বা গাছডালের কথা কম বয়স নাই। বা এই গাছটা তো আগতে বিরাট ভয় লাগা আছিল, এনেকে লালিয়ে ভয় কৰা আছিলো, এতিয়া কিন্তু পাৰো। গগনদা এই 4 দিন মান হল আইছো। এতিয়া এই ছুটি সেই না কৰোণা ভাইৰাছ এই খেতি চাব আহিছো ৰবা। আছো দে। তো দাসে নেকি এই কতি ভেটাৰ কি কৰি আছে? অ দাস পাপুই নেকি ই আৰু কিয় কেতিয়া আহিলে গুৱাহাটীৰ পৰা? জানো বিজল গোপাব আহিল নেকি ই? খেতিৰো কামখিনি শেষে হ'ল দেচোন। ৰ যাই আছো ৰ। কি বিজৌলা আহিলি? আহিলো দে। বহু আৰু দে চাইকেলখন গুচাও ন, ক'তনো ভুলে যেন ইয়াতে এই পথাত। তাই বুলে টানে কোম্পানী দি 5,000 টাকা দৰমহা পায়। দাস এখন ফেনি ন, ফেনি। বা তই গুৱাহাটীক যে এখনিও বাঢ়ি গৈছা, তই সেইখনৰ নাম ফেনী নেকি? কি ফেনিয়ে হেনকো পানী হিচা সেইখন ফেনী বুলি কয়। ফেনিয়ে নাও মান ভুল হৈছে দে। ফেনি ফেনি একেই মোটামুটি দাস ধাস মেইন চাদা খাবা নদী দে দাস। ৰজনী বেষ্ট, মই ৰজনীয়ে খাওঁ। তুমি শুনো ক'ত খাবা? বেটাই ৰজনী খায়, তাৰ বেটাৰ তামোল খাবা পইচা নাই, ই ৰজনী খায়। পিছে দাস তুমিনো পথাৰলৈ কিয়নো আহিলা হে? দাস এতিয়া নেটৱৰ্কে নাপায় দেখো, নাহুৱে মই সেইকাৰণে লকডাউন বুলিহে আহিছো। গুৱাহাটীতে ভাল। বেটাৰ টাউনীয়া গুৱাহাটীতে ইয়াৰ ভাল বেটাৰ। দাস তুমিনো পাথৰত কি কৰি আছিলা? খেতি এই কইঠা পাৰলো আজি। খেতি চেতি নৰি দে দাস কৰবা। খেতি কৰাটোনো কি ডাঙৰ কথা? এতিয়া ধুনীয়াকৈ কইঠা পাৰলো, সুন্দৰকৈ ভুই ৰুম, তাৰপিছত সুন্দৰকৈ ধান হ'ব, সুন্দৰ সুন্দৰ। নৰি খেতি চেতি নৰিহে দাস। পিছে ৰ তই কি চাউলৰ ভাত খানো? মই কণ্ট্ৰলৰ 1 টকা। কেতিয়াবা আমাৰ দেউতাই লৈ যায়, কেতিয়াবা মই ঘৰক আহিলে লৈ যাওঁ, আৰু কাবে কানি লৈ যায়, টেনচনে নাই। হামলা আমি মাৰি দিওঁ গোটেই। তই হামলা হামলিয়ে মাৰ। পিছে ৰ তই কোনোবা দিনা ঘৰুৱা চাউলৰ চাউল খাই পাইছা না? নাই 1 টকা চাউল পাওঁ আৰু কি ঘৰুৱা চাউল খাম? পিছে 1 টকা চাউল খাই তই গন্ধ পা না? অলপ অলপ পাওঁ ৰ। আৰু এটা কথা ৰ, মই তাতে ৰুমত এই ভাত বহলি এই ফেনটো নাজয়ে, সেই ফেনে মাৰি দিওঁ হামলা হামলি। পুৰা হামলা হামলি মাৰি দে। পিছে এটা কাম কৰিবি, তুই ইবাৰি খেতি উঠক, ইবাৰি খেতি উঠলি আমাৰ ঘৰৰ পৰা তুই 10 কেজি চাউল লৈ যাবি য'ত থাকা তুই। খাই কিনে মোক হামলা হামলি খাই কেনে লাগে মোক কবি দে। কওক যা ইতা সেই কৰবি 6 মাহৰ পিছত 1 মাহৰ কাৰণে খেতি কৰবা আহিবি, এনেহেন দিনত আহি কিনে চাউল খাই কেনে লাগে মোক কবি তুই। বেটা মোকো খেতি কৰবা লৈছা তুই?